ধন্য কালকেতু। নহয় বুঝি আছে এয়াতে দেৱৰ কি নাৰদৰ কণ্ঠস্বৰ তুমি হে প্রভু জনাই সুবন্ধ কালকেতু সন্মানে লৈ হে প্রভু দয়ার কিবা করা হে প্রভু কৃপায় আপোনাৰ আগমনে কি জানি দিব পাৰে অকণমান সন্ধিত কৰি জয় হোক কংস রাজন জয় হোক কংস রাজন রাজন দেৱৰ কি কিয় তুমি পাহৰি গৈছা তোমাৰ কৰ্তব্যৰ কথা হে দেৱৰ কি কদাপিতো পাহৰা না মই কৰ্তব্য নিছো তোমাৰ নিজৰ কৰ্তব্য পাহৰি কেৱল নৰ্তকী আৰু সুৰৰ মাজত আপোন পাহৰি গৈছা তুমি নিজৰ অতি ভৱিষ্যতৰ কথা হৰিহ কিয় কৰে দেৱৰী মহাভুল ৰাজনে বাৰে বাৰে তুমি এনে মহাভুল কৰিব লাগিছা দেৱৰী কি হ'ব পাৰে দৈৱকীৰ সকলো সন্তানে প্ৰাণবৈৰী তোমাৰ দেৱৰী কি আজি হাততে পাই প্ৰাণবৈৰী তোমাকে মুক্তি দি যি ভুল কৰিলা তাৰ প্ৰতিফল তুমি পাবা চিৰতে দেৱৰী কি দৈৱকীৰ বাহি বিয়াৰ দিনা শুনিছিলে দৈৱবাণী দৈৱকীৰ গৰ্ভজত অষ্টম সন্তান হেমুৰ প্ৰাণবৈৰী চালনা কংসৰাজে এই মাথো দেৱতাৰ চালনা দেৱৰী কি হ'ব পাৰে দৈৱকীৰ গৰ্ভজাত সকলো সন্তানে প্ৰাণবৈৰী তোমাৰ নাৰায়ণে যুৱৰাজে এইফালে যোৱা এইপাহি অস্তদল দেৱৰী কি ইয়াক যদি আমি সোঁহাতৰ পৰা গণনা কৰোঁ ইয়েই হৈছে প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠ সপ্তম আৰু যুৱৰাজে ইয়েই হৈছে অষ্টম দেৱৰী কি অষ্টম আৰু ৰাজন ইয়াক যদি আমি বাওঁ হাতৰ পৰা গণনা কৰোঁ তেতিয়া চাবা দেই অষ্টম সপ্তম অষ্টম পঞ্চম চতুৰ্থ তৃতীয় দ্বিতীয় নাৰায়ণে যুৱৰাজে এই হ'ব প্ৰথমে অষ্টমী প্ৰথমে প্ৰথমে অষ্টম অষ্টমী প্রথম অষ্টমী প্রথম উত্তেজিত নহবা তুমি যুবরাজ উত্তেজিত একেবারেই নহবা এমতে উপায় কি দেবর কি
আছে ইয়াৰ নিশ্চিত উপায় দৈৱকী বসুদেৱক দিয়া কাৰাবাস দৈৱকীৰ গৰ্ভজাতি প্ৰতিটো সন্তানক দিয়া মুক্তিৰ বিধান আৰু তোমাৰ পিতা উগ্ৰসেনৰ পৰা ৰাজদণ্ড কাঢ়ি লৈ নিজে কৰা তুমি প্ৰজাক পালন বলিয়া দতাল হাতী মেলি দিয়া প্ৰজা সমুদ্ৰত ৰৈ নাথাকিবা কণ্ঠ এয়া নহয় তোমাৰি পঢ়ি থকাৰ সময় মই মাগিছো নাই মোকো দিয়া সুখৰ লবলৈ প্ৰাণ ভৰি ইচ্ছা কৰিছে ভয় নাই বসুদেৱ জন্মিছে মৃত্যুঞ্জয় অমৰ সন্তান সকলো সময়ত পুত্ৰক তোমাৰ খুচলোৱা তুমি গকুলৰ নন্দনী ঘৰতে উপদিছে সুকুময়া চকুৰাৰ প্ৰভূতি মেৰাছে সকলো দুৱাৰ যোৱা পিঠে এয়াই সুবৰ্ণ সুযোগী আনাগৈ পুত্ৰকে ফলাই আনাগৈ সুকুময়াকে পুত্ৰকে ফলাই ভয় নাই বসুদেৱ জন্মিছে মৃত্যুঞ্জয় অমৰ সন্তান Una color ego por la
পায়া